खुलुमबाय आं बे समाव दङ उदालगुरि जिल्लानि सिङाव 9 नं धोनस्रि बे 9 नं धोनस्रियाव आङो रायजो राजाफोरनि सिगाङाव आङो मोनसे बिबुंथि लानो बा रायजो राजाफोरनिफ्राय आङो मोनथिनो नाजागोन फैबाय थानाय बिसायख'थियाव सोर बबे हान्जानो होगोन बिथांमोननिफ्राय आङो मोनथिनो नाजागोन নিৰ্বাচনত আপুনি কোনটো দলক সাপোৰ্ট কৰিব এতিয়া বিপিএফ আছে ইউপিএফ আছে আৰু এপিপিও আছে আপুনি কোনটো দলক সাপোৰ্ট থাক আহি থকা নিৰ্বাচনত আমি মানে আগন্তুক আমাৰ যোৱা 5 বছৰত যেনেকুৱা উন্নতি আৰু শান্তি যিয়ে আমাক দিব পাৰিছে আমি তাকে দিব লাগিব এতিয়া আমাৰ চিন্তাধাৰা আমি ট্ৰেক্টৰৰ ছবিত ভোট দিম কাৰণ এটাই শান্তি পাইছো আমি উন্নতি পাইছো সেইকাৰণে আমি ইউপিপিলৈকে ভোট দিব লাগিব সবে আচ্ছা আহি থকা দিনত 22 তাৰিখত এইটো মাহৰ 22 তাৰিখত বিটিচি নিৰ্বাচন হৈ গৈ আছে আপুনি কোনটো দলক সাপোৰ্ট কৰিব আমিতো বৰ্তমান আছো লাগি আছো ইউপিএল মানে ৰুদ্ৰগ্ৰাম মুখাৰ্জীক আপুনি ভোট দিব লাগি আছো তেওঁৰ বিষয়ে আপুনি ইউপিএল কোনে কাম কৰি আছে অলপ যোগদান দি আছো আপুনি এতিয়া কোনটো দলক সাপোৰ্ট কৰিব আমি ইউপিপিএল দলক সাপোর্ট করি কিয় কিয় যে আমি আৰু ভাল পাইছো ইউপিপিএল চৰকাৰ এই 5 বছৰত আমি যি দেখিছো ভাল দেখিছো আমি ইউপিপিএল চৰকাৰক সাপোর্ট কৰিছো মানে আমি পুৰা তাতে মিলি গৈছো আৰু আমি মানে কি দেখা পাইছে আপুনি কি দেখা পাইছো আমি দেখা পাওয়াটো আপনি ইমান মিলি প্ৰতি মানে সব ৰাজ্যৰ লগত এতিয়া বড়ো যেনেকুৱা আমাৰ সবৰ লগত মিলি চলি আছে সেইটোৱে আমাক ভাল লাগিছে সেইকাৰণে আমাক ইউপিপিএল চৰকাৰ লাগে আৰু মানে আগৰ নিচিনা বন্ধটো নাই নাই বন্ধটো নাই একো নাই আমাৰ ইয়াতে বঢ়িয়াকে আমি একদম খুব বঢ়িয়াকে মিলা প্ৰীতিকে থাকিব পাৰিছো সেইটোৱে ভাল লাগিছে সেইকাৰণে আমি ইউপিপিএল চৰকাৰক ভাল পাইছো আমি ইউপিপিএলৰ লগত আছো যিমান ৰাইজে আহিছে সবে মনে দিয়ে এইবাৰ ইউপিপিএলৰ লগত আছে তেনেকুৱা আমি ভাবো আৰু সব মানুহে ভাল পাইহে আহিছে ভাল পাইছে এইকাৰণে মানুহবিলাক আহিছে আৰু নিজে আহি মাতিব লগা নাই যেনেকুৱা কিছুমান কয় যে ইমান মিটিঙত ইমান মানুহ আহিছে পইচা দি মাতিছে নেকি তেনেকুৱা নহয় ইউপিপিএল চৰকাৰৰ লগত সবে মানুহ নিজে যাচি আহিছে ইমান ভাল পাইছে আৰু সেইটো কাৰণে আমাৰ যোৱা 5 বছৰ আগত এই ধনচিৰি সমষ্টিত নাহাৰ কাৰণে মানুহৰ কিছুমান দুখ আছিল আৰু কিহৰ কাৰণে চিনি পোৱা নাছিল ইউপিপিএল কি বস্তু ট্ৰেক্টৰ কি বস্তু এতিয়া গম পালাক 5 বছৰত যে কি ইউপিপিএল চৰকাৰ কেনেকুৱা সেইকাৰণে এইবাৰ মানুহ নিজে আহিছে সেইটো ভাল লাগিছে আৰু ইমান ৰাইজে আহিছে ইউপিপিএলক ভাল পোৱা মানুহবিলাকহে আহিছে আৰে মাজত দুই এটা আছে যদি ভাল নপোৱা এইটো ক'ব নোৱাৰে মানুহৰ ভিতৰত থাকেই যে অমুকক কাম ভাল পাইছে কিছুমান ইউপিএফক ভাল পাইছে সেইটো বেলেগ কথা কিন্তু বেছিভাগ ইউপিপিএলৰ লগতেই আছে মানুহবিলাক কি আছে কয় বুবি কি কয় আপুনি আহি থকা দিনত হয় কোনটো দলক সাপোৰ্ট কৰিব এই ট্ৰেক্টৰত ইউপিপিএলৰ মানে আপুনি ইউপিপিএলৰ কাৰণে লাগি আছে এইটো সমষ্টিত কোনে জিকিব বুলি ভাবে প্ৰমোদ বড়ো ছাৰ প্ৰমোদ বড়োৱে জিকিব মানে আপুনি ৰুদ্ৰগ্ৰাম মুখাৰ্জীক মানে ভোট দিব সেইকাৰণে আপুনি ইয়াতে আহিছো বাইদেউ আপুনি ময়ো ইউপিপিএলকে কৰিছো যোগদান কৰিছো ইউপিপিএলে জিকিব বুলি জানো আৰু বিশ্বাস আছে আজি 5 বছৰে হ'ল মানে আপুনি 5 বছৰ মানে লাগি আছে বাকী ক'তো যোৱা নাই আৰু মানে প্ৰমোদ বড়ো চৰকাৰ হ'ব বুলি বিশ্বাস আছে আৰু তেওঁ বহুত ভাল কাম কৰি থৈছে দেশৰ কাৰণে আৰু বহুতো ভাল কাম কৰিব আৰু পিছলৈকে জানো আৰু সেইকাৰণে বেলেগ হেৰিত যোৱা নাই আৰু এইখিনি মোৰ কি ক'ব মানে আমিতো বৰ্তমান আগতে বিপিএফত আছিলো বৰ্তমান একো আমি শান্তি বা কোনো ধৰণৰ সহায় পোৱা নাছিলো এতিয়া আমাৰ প্ৰমোদ বড়ো চৰকাৰ অহাৰ পৰা আমি বহুত শান্তি বা সুবিধা পাইছো কমচে কম অন্য নহয় আৰু শান্তিখিনি পাইছো বাকী পোৱা নোপোৱা সেইটো পিছৰ কথা শান্তিটোৰ কাৰণে আমাৰ বহুত ভাল হৈছে আৰু চাৰিওফালে সুবিধা হৈছে ল'ৰা ছোৱালীখিনি ভালদৰে ওলাই যাব পাৰিছে আৰু আমিও নিজে সুৰক্ষিত হৈ আছো আৰু আমি বৰ্তমানো প্ৰমোদ বড়ো ছাৰকে বিচাৰিছো ইউপিপিএল হয় বিটিআৰ চি বিচাৰ ছাৰকে বিচাৰিছো সেইখিনিয়ে আৰু বাইদেউ কি ক'ব আপুনি
আপুনি ময়ো সেই আগতে BPF-তে আছিলোঁ, কিন্তু মানে আমি একো পাত্তাই পোৱা নাছিলোঁ। এতিয়া আমাৰ দাদাহঁত ভাইটিহঁতক আছে কাৰণে সিহঁতৰ কাৰণে আমিও ওলাই আহিছোঁ আৰু BPL-ত যোগদান কৰিছোঁ আমিও। সেয়া আৰু ভৱিষ্যতে ভাল হ'ব বুলি আশা কৰিছোঁ আৰু এতিয়া কি দেখা পাই আহিছে আপুনি? আমি এই পৰিৱৰ্তন হোৱাটোৱে বিচাৰিছোঁ আৰু ইউপিপিএলে কি কৰিছে আপোনাৰ কাৰণে? BPL-এ যিটো দেখিছোঁ ভালেখিনিও কৰিছে। ভালে কৰিছে, যদিও লকডাউন পৰিছে সেই কৰিছে, যিখিনি কৰিছে ভালে কৰিছে, বৰ্তমান সময়ত ভালে কৰি আছে। লকডাউন মানে যিটো আৰু লকডাউন পৰি গৈছিল এই 5 বছৰৰ ভিতৰত, হয় নে নহয়? অহা বছৰটো এতিয়া ভাল হ'ব বুলি ভাবিছোঁ আৰু আগতে মানে BPF-ত আছিলোঁ, BPF-ত থাকোঁতে মানে একো হেৰি পোৱা নাছিলোঁ, সুবিধা পোৱা নাছিলোঁ। এতিয়া মানে ইয়াতে আহি বহুতখিনি হেৰি হৈছে আৰু সুবিধা মানে কিবা কিবি হেৰি পাই আছোঁ আৰু ইউপিপিএলৰ মানে প্ৰমোদ বড়োক কিয় চাপোৰ্ট কৰিছে? তেওঁ তাৰ মানে কাম যিবিলাক কৰি আছে সেইবিলাক মানে হেৰি হৈছে আৰু উন্নতি হৈছে সেইটো কাৰণে दायो आं सासे बिदाजों आं सावरायबावनि बिथाङा इउपिपिएल हान्जायाव मानो दङ आरो माब्लानिफ्राय बिथाङा इउपिपिएलखौ सापर्ट खालामखो बिनि बागै आं बिथांनिफ्राय मिथिना लानो। আচ্ছা হেল্ল' বিদ্যাৰ বাখেৰাজ, মই শ্ৰী ভূপেন কাকতি। আজি 5 বছৰ ধৰি মই ইউপিপিএল চৰকাৰৰ লগতে জড়িত হৈ আছোঁ। আগত কোনো পাৰ্টিৰ লগত জড়িত নাছিলোঁ, বৰ্তমান 5 বছৰ ৰানিং হ'ল আৰু বৰ্তমান নতুনকৈ এতিয়াও বৰ্তমান চলি আছোঁ। তো ভৱিষ্যতত যাতে এইখন চৰকাৰে থাকে তাৰ বাবে আশা কৰিছোঁ আৰু কিহৰ কাৰণে ইউপিপিএলক সাপোৰ্ট কৰিম? এনে তেওঁলোকৰ যিটো যুক্তিসংগত হেৰিবিলাক, যেটা আমাৰ কাম কাজ আৰু ইফালে শান্তিত আছোঁ। 5 বছৰ ধৰি যিটো শান্তিত পাইছোঁ আমি, তাৰ কাৰণে শান্তিৰ এইখন চৰকাৰক ভাল লাগিছে আৰু প্ৰমোদ বড়ো চৰকাৰে আমাক ছাপোৰ্ট কৰিছে। আপুনি ইউপিপিএলৰ কাৰণে কাম কৰি আছেনে? কাম কৰি জন্মলগ্নৰ পৰা মই ইউপিপিএল কৰি আছোঁ। আপুনি আহি থকা দিনত ইউপিপিএল দলে কেইখনমান আহোম লৈ পেলাই সংকট গঠন কৰিব আপোনাৰ মতে? মোৰ মতে 29-30খন পাব লাগে, 29-30খন পাই সম্পূৰ্ণ বিনা হেৰিতে চৰকাৰ গঠন কৰিব মোৰ সম্ভৱ মাছ আৰুতো প্ৰমোদ বড়ো চৰকাৰ গেৰাণ্টি আছে, প্ৰমোদ বড়ো চৰকাৰ গেৰাণ্টি আছে আহিবই। মই 100% ক'ব। আপুনি দলৰ কাৰণে কেনেকৈ কাম কৰি আছে? দলৰ কাৰণে মই সাংবিধানিক হিচাপে কাম কৰিছোঁ। এতিয়া মই অসুস্থ, বৰ্তমান মই 1 বছৰে মই দলৰ কাৰণে কোনো কাম কৰিব পৰা নাই, মই সম্পূৰ্ণ অসুস্থ। সেইকাৰণে মই এনেই সৰু সুৰা মিটিং চিটিঙত অহা যোৱা কৰি আছোঁ, কিন্তু সম্পূৰ্ণ মই কাম কৰিব পৰা নাই, বুজিছে। কিন্তু মই দলৰ স্বাৰ্থতে যিবিলাক কথা কৈ আছোঁ দলৰ স্বাৰ্থতে কওঁ, বুজিছে। দলৰ বিপৰীতে মই কথা নকওঁ, বুজিছে। আৰু দল যিটো আমাৰ প্ৰমোদ বড়ো আমাৰ ছাত্ৰ নেতাৰ পৰা তেওঁ ৰাজনীতিত গৈছে, তেওঁৰ খ্ৰীষ্টাচাৰ যিখিনি তেওঁৰ ব্যৱহাৰ, সেইকাৰণে মানুহ আপ্লুত হৈ মানুহ আহি আছে BPPএলত। আৰু আমি যিটো শান্তি পাইছোঁ BPFৰ দিনত, আমি ক'ত শান্তি পাইছোঁ? শান্তিটো মেইন লক্ষ্য আমাৰ। টকা পইচা তেওঁ আৰু কি দিব, নিজে কৰি খাব লাগিব চবে, বুজিছে। তেনেস্থলত আমি শান্তি পাইছোঁ। ৰাতি বেলি ঘূৰা ফুৰা, মোৰ ল'ৰা গাড়ী চলাই ওদালগুৰিৰ পৰা আহোঁতে 12টা 1টাত আহিলেও কোনো ডিষ্টাৰ্ব নাপায়। আগতে 12টা 1টাত আহিব নোৱাৰে ওদালগুৰিৰ পৰা, ভয় হৈ আছিল। আনকি ৰুটা চাৰিআলিৰ পৰা আহিব নোৱাৰে, লুটপাট হাবি জাবি মাৰপিট এইবিলাক হৈ আছিল। এতিয়া সেইখিনি নাই, সেইখিনি আমাৰ শান্তি আৰু সেইকাৰণে প্ৰমোদ বড়ো চৰকাৰ বিচাৰিছে ৰাইজে, বুজিছে। এইখিনি মই ক'ব লাগে। মানে কি দেখা পায় আপুনি? আমি ইউপিপিএলৰ ভাল দেখা কাম কাজ কেইটা ভাল দেখা পাই আহিলোঁ। এতিয়া ধৰক আমাৰো ভাল লাগছে, আমাৰ ৰাইজৰ উন্নতি হৈছে। এতিয়া কি কাম কি পাইছে আপুনি? আমি আলাৰী চাৰাং আঁচনিটো পাইছোঁ আমাৰ মন্দিৰত, কালী মন্দিৰত, আৰু লগতে আমাৰ 12জনীমান আলাৰী চাৰাংটোতো পালে, অনচাই ভিটাংগিৰি পালে, 12জনমান পাইছে ল'ৰা ছোৱালীয়ে, আৰু যেনিবা সৰু সৰু দোকানীকেইটা পাইছে। সুবিধাটো পাইখিনি মানুহকেইটা অলপ হেৰি হৈছে, সুবিধা যেনিবা ৰাইজকেইটা ওলাই আহিছে। এতিয়া ৰাইজকেইটা কৈ আছে আমাৰ এইটো পাৰ্টিটো ভাল লাগছে, এইটো দলে বলে ওলাই আহিছে। হয়, আৰু আহি থকা দিনত এনেকুৱাই কাম কৰি যাম যেনেকুৱা ৰাইজৰ অলপ উপকৃত হওক।
ৰাইজে ভাল পাইছে আয়ৰ ঘৰকেইটা আমি বহুতকেইটা কাম কৰিছোঁ যেনিবা কিছুমান বয়স মানুহ ৰাইজে ভাল পাইছে আয়ৰ ঘৰকেইটা আমি বহুতকেইটা কাম কৰিছোঁ যেনিবা কিছুমান বয়স মানুহ আছে হাজবেণ্ড নাই কিবা কিবি নাই সেইগিলা মানুহ কামটো সিহঁতৰ ব্লকত যাই কিনে অলপ সহায় কৰিছোঁ আৰু এনেকুৱা সেইটো কাৰণে মানুহকেইটাই কৈছে যেনিবা এতিয়া যদি ভাল পাইছোঁ যদি এইটো পাৰ্টিতে যাম বুলি এনেকুৱা 25টাৰ পৰা 30টাৰ পৰা 25টা মান পাব নেকি কাষত এনেকুৱা আশা আমাৰ ৰাইজকেইটা দলে বলে ওলাই আহিছে সেইটোৱে আমি আশা কৰিছোঁ আপুনি পুৰা আশা কৰিছেনে হয় দলে বলে আমাৰ পুৰা চাপোৰ্ট আছে গাঁৱৰ 100% 25ৰ পৰা 30টা পাবনে 25ৰ পৰা 30টা পাবই আৰামছে এমচিএলটো লাগেই আমাৰ এমচিএল নাথাকাৰ কাৰণে বহুত কাম পিছুৱাই আছে আমাৰ এমচিএলটো বহুত দৰকাৰ আমাৰ আপুনি মানে ফেচো খাৰাপ হয় তেনেকুৱা লাগিছে হাৰবাটো ক'ব নোৱাৰো তেনেকুৱা লাগিছে আৰু